मॉर्निंग एवरीवन। आज का हम लोगों का ड्रेस व्हाइट है और डिम्पूदा का थोड़ा ब्लू है और सब भी व्हाइट है। हाँ ये ब्लैक एंड व्हाइट है। ब्लैक एंड व्हाइट है। सबने आज पूजा कर लिया है, ठीक है। हम लोगों का मुर में कुलक्षणिया खुश गया था। राजीव कैमरा पर्सन राजीव दास भी व्हाइट है। कैमरा पर्सन राजीव दा भी व्हाइट है, हम भी व्हाइट है, अनुराग दा भी व्हाइट है। ये ब्लैक एंड व्हाइट है, ये जेब्रा है इसीलिए ब्लैक एंड व्हाइट है। और ये बहुत बड़ा कुलक्षणिया है। शूटिंग स्टार्ट होने से कुछ ना कुछ होता जा रहा है दुर्घटना। मेरे साथ जो कुलक्षणिया सब रहता है ना, इसीलिए मेरा दिन भी कुलक्षणिया हो गया था। নমস্কাৰ মই নবীন আজি আমি ইয়াত হেবাঙৰ শ্বুটিং স্থলীত মই ৰাখি ফলৰ বিষয়ে দুআষাৰ বক্তব্য ধৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াত মানে কেইজনমানৰ ব্যক্তিগত মানে নাম আছে, মানে তেওঁলোকৰ ৰাখি ফলটো ডেইলি চালে আমাৰ ভাল হয়। আচ্ছা এয়া হৈছে আমাৰ এছিষ্টেণ্ট, দেখিছেনে আমাক বিচি থাকে। ক'ত গ'ল ৰাখিটো কি ব্ৰ? বিচি দিছোঁ আকৌ। তোমাৰ ৰাখিটো কি নাজানে? হা নাজানে। আচ্ছা তোলা ৰাখি আছিল আমাৰ ৰাজীৱ দাস। আমি প্ৰথমতে তোলাৰ পৰা আমি আৰম্ভ কৰোঁ। আৰু তোলা ৰাখিৰ তোলা ৰাখিৰ বাবে দিনটো শুভকাৰক হ'ব। আজি ভালে আছে তেখেত এতিয়ালৈকে। ভাগ্যৱতী নাজানো শৰীৰ মনৰ শুভ, শিক্ষা সাহিত্য সাংস্কৃতিক সমাজত তেওঁ কৰ্মব্যস্ততা বাঢ়িব, ঠিক আছে। প্ৰেম আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভ। শ্বুটিঙত আহিব নি আপুনি? তেওঁ আপুনি চব ফালৰ পৰা ঠিকে আছে, ফালৰ পৰা শুভ। কোনো অহা নাই বাৰু বিশেষ। আপুনি প্ৰত্যেক ক্ষেত্ৰত ভাল। কাইলৈ আহিব কৈছে, কাইলৈ কোনোবা আহিব বোলে। तुला राखी क्या बोलता है? तुला राखी में क्या बोलता है? तुला राखी প্ৰথমতে মই কৈছিলোঁ তুলা ৰাখিৰ বাবে আজি দিনটো শুভকাৰক হ'ব, ঠিক আছে। ভাগ্যৱতীমূলক কৰ্মত আগবাঢ়িব, মানে তুমি আজি ভাল কামৰ কাৰণে আগবাঢ়িছা। শৰীৰ মনৰ শুভ, শৰীৰ আৰু মনটো বতৰ শুভ দেখিছোঁ। ধুনীয়া আছা তুমি। শৰীৰ মানে কোন কথা নাই? বঢ়িয়া। শিক্ষা সাহিত্য সাংস্কৃতিক সমাজ সেৱাৰ লগত যুক্তসকলৰ কৰ্মব্যস্ততা বাঢ়িব, তোমাৰ কৰ্মব্যস্ততা বাঢ়িছে। প্ৰেম আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভাশুভ মধ্যম, মানে সেইটো মৰিয়া দুফালে চলাই থাকিব পৰা হয়, ঠিকে আছে। তাৰপিছত ৰাজনৈতিক ব্যক্তি সন্মান লাভ হ'ব, মানে কোনোবা যদি ৰাজনৈতিক মানে ব্যক্তিয়ে পায় তোমাক এখন গামোচাও পিন্ধাব পাৰে, হয়তো তোমাক পইচা পাতিও দিব পাৰে, ঠিক আছে। তুমি পইচা পাব পাৰা। মই বিজেপি হ'মনে? সেইটো বেলেগ হ'ব। সংঘাতত্বৰ ফালৰ পৰা শুভাশুভ নিশ্চিত ফলৰ লাভৰ যুঁজ দেখা দিব। আজি তুমি ভাল হ'ব, আজি তোমাৰ এটা প্ৰডাকশ্যন নাইকিয়া হ'ব, তোমাৰ সেইকাৰণে ভাল হ'ব। আজি মানে সেই প্ৰডাকশ্যন এটা গুচি যোৱাৰ কাৰণে তোমাৰ ভাল হ'ব। দুটা প্ৰডাকশ্যন একেলগে থাকিলে কেতিয়াও মানে ভাল নহয়, এটা থাকিলে ভাল। এয়া হৈছে আমাৰ মানস প্ৰডাকশ্যন। তেখেতে সময়মতে আমাক চাহ তাহ যোগান নোধে, ফাল্টু প্ৰডাকশ্যন তেখেত আমাৰ। প্ৰডাকশ্যন হ'লে তেওঁ এইখন ৰিফ্লেক্টৰ মোক বিচি আছে, আপোনালোকে সকলোৱে দেখিছে। আৰু আমাৰ জেব্ৰা দাৰ কথা আমি কিনো ক'ম আৰু, সেই জেব্ৰা ইজ জেব্ৰা আৰু। টুডে আমাৰ কেমেৰা পাৰ্চন শ্বৰ্ট লৈ থকা অৱস্থাতে এনেকৈ টোপনিত হেবাঙে সকলোকে হেবাং কৰি তুলিছে। শ্বৰ্ট লৈ আছে কিন্তু চবৰে ভাগৰত নাক মাৰি ৰাজীৱ দাই ইমানেই নাক মাৰিছে ভিডিঅ' কৰি। এইটো ভিডিঅ' সকলোৱে লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব আমাৰ